हेलो फ्रेंड्स, वेलकम टू बैक माय यूट्यूब चैनल मिस्टर राइस मस्त ब्लॉग। सो বন্ধুসকল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰি সকলোকে চাই থাকিব। আজিৰ এই ভিডিঅ'টো সুপাৰ টুপাৰ ওপৰত হ'বলৈ গৈছে, কাৰণ আজি বেলেগ এখন জাগালৈ লৈ আহিছোঁ আপোনালোকক। এই জাগা সৌন্দৰ্য হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহৰ মন আকৃষ্ট কৰি তুলিছে আৰু আপোনাৰ মন চুই যাব এই জাগাৰ সৌন্দৰ্যই। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া লাহে লাহে গৈ আছোঁ, আপোনালোকে চাই থাকিব। এইয়া চাওক, মানুহবোৰ গৈ আছে লাহে লাহে। এতিয়া ময়ো গৈ আছোঁ। আপোনালোকক ক'লৈ গৈ আছে? সো ফ্ৰেন্ডছ, হাজাৰ হাজাৰ মানুহে আহিছে এই সুন্দৰ জেগাখন চাবলৈ, আৰু ময়ো আহিছোঁ আপোনালোকক এই সুন্দৰ জেগাখন দেখুৱাবলৈ। আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰি সকলোকে চাই থাকিব। এই সুন্দৰ জেগাখনে আৰু আজি আপোনালোকৰ মাইণ্ড ফ্ৰেছ কৰি দিব। তো বলক লাহে লাহে ভিতৰত যাম। এতিয়া ভিতৰটো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ গেটখন, আৰু এয়া মানুহবোৰ হাত ভৰিবোৰ ধুই আছে। এতিয়া হাত ভৰি ধুই লাহে লাহে ভিতৰত সোমাব, আৰু মই হাত ভৰি ধুই এতিয়া লাহে লাহে ভিতৰত সোমাম। ভিতৰত গৈ আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম যে এই সুন্দৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাই থাকিব। এতিয়া লাহে লাহে সোমাবলৈ হ'ল, আমি গোটেইকেইটা একেলগে সোমাম। এই মানুহকেইটা লগ পাই বহুত ভাল লাগিলে। এয়া মানুহবোৰ হাত চাত ভৰি চৰি ধুই একদম আজৰি, এতিয়া ৰেডি। এতিয়া আমি এয়া চাওক মেইন গেট এইখন। এতিয়া ভিতৰত লাহে লাহে সোমাম সকলোৱে। এয়া আমাৰ পংকজ দাস ভিতৰত সোমাই গৈছে। এয়া চাওক পৰিৱেশ, সুন্দৰ জেগা। আপোনালোকে নিশ্চয় দেখিছে জেগাবোৰ কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া চাওক, হাজাৰ হাজাৰ মানুহে আহিছে আমাৰ এই জেগাখন চাবলৈ। আৰু এতিয়া ওপৰত যাম এতিয়া। এতিয়া লাহে লাহে ওপৰত গৈ আছোঁ। ওপৰত গৈ কি আছে আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় দেখিছে যে কেনেকুৱা লাগিছে। মানুহ শ হাজাৰ হাজাৰ মানুহে আহিছে, আৰু দেখি অনুভৱ কৰিছে যে জেগা কেনেকুৱা হ'ব। এই আচলতে পাই গ'লোহি মই ওপৰত। এতিয়া ওপৰত আহি সম্পূৰ্ণকৈ সকলোবোৰ জেগা আপোনালোকক দেখুৱাই দিম। কি আছে ইয়াত, কি কৰা হয় ইয়াত, কেলে মানুহবোৰ আহিছে, ইমান মানুহ শ হাজাৰ হাজাৰ মানুহ বহুত দূৰৰ পৰা ইয়াত এই জেগাখন চাবলৈ আহে, আৰু কেলে আহে সম্পূৰ্ণকৈ আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। ইয়াৰ মানুহবোৰ আমাৰ বহুত কি খবৰ, ভাল না? ভাল হ'ব লাগে। এয়া চাওক আমাৰ শকত মানুহটো। এয়া এতিয়া মই তলত আপোনালোকক অকণমান দেখুৱাই দিম, তলত চাব কেনেকুৱা লাগে। এয়া আমি ওপৰৰ পৰা তলত দেখুৱাই দিছোঁ অকণমান। এয়া চাওক আমাৰ ওপৰত এয়া আছে। ফ্ৰেণ্ডছ, এয়া হৈছে আমাৰ জগন্নাথ মন্দিৰ, য'ত আমাৰ হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ দূৰ দূৰণিৰ পৰা মনৰ আশা পূৰণ কৰিবলৈ আহিছে। আপোনালোকে নিশ্চয় দেখিছে শ মানুহ ভিতৰত গৈ সেৱা কৰি আছে। তো আপোনালোকে ভালকৈ দেখিছে। এয়া চাওক মানুহবোৰ ভিতৰত গৈ পূজা পাঠ কৰি আছে, সেৱা কৰি আছে। এয়া চাই থাকক, ওপৰত মজাকৈ বনাইছে। ফ্ৰেণ্ডছ, আপোনালোকেও কেতিয়াবা মনৰ আশা পূৰণ কৰিবলৈ আহিব আমাৰ এই জগন্নাথ মন্দিৰখনলৈ। এয়া চাওক, বহুত ভাল লগা এখন জেগা, য'ত আমাৰ হাজাৰ হাজাৰ মানুহে আহিছে। এয়া চাওক কেনেকুৱা লাগিছে। ফ্ৰেণ্ডছ, আমাৰ এই ধুনীয়া জগন্নাথ মন্দিৰখন উপস্থিত হৈ আছে অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। আপোনালোকৰো যদি মনত কিবা আশা আছে তেনেহ'লে নিশ্চয় এবাৰ আহি যাব আৰু চাই যাব আমাৰ এই সুন্দৰ মন্দিৰখন। সেইজনী আমাৰ মাইনাজনী, এইজনী মাইনা, ডাৰ্লিং, চাই দিয়া এইফালে, চাই দিয়া। এইয়া চাইছে দেই, বহুত ধুনীয়া দেই, মৰম লগা আকৌ দেই সঁচাকৈ। এয়া চাইছে আমাৰ মানুহবোৰ পূৰা ফটো চটো মাৰি আছে, চেলফি মাৰি আছে। এতিয়া মই মাৰিম এটা দুটাকৈ, মাৰিবলৈ নাই আৰু ইমান ধুনীয়াও নহয় আমি, সেইকাৰণে ফটো চটো নামাৰোঁ। দেখুৱাই দিছোঁ তাকে। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভালে লাগিছে, আশা কৰোঁ ভালে লাগিব। এতিয়া ওপৰখিনি দেখুৱাই দিলোঁ। এতিয়া তলত গৈ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এতিয়া বলক লাহে লাহে তলত যাওঁ, আৰু তলত গৈ ধুনীয়াকৈ সম্পূৰ্ণকৈ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু দেখুৱাবলৈ বহুতো আছে। এতিয়া সেইটো চাইড দেখুৱাই দিম গৈ, স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো বহুত জেগা দেখিবলৈ থাকি যাব। বলক লাহে লাহে গৈ থাকোঁ। ফাইনেলি এতিয়া সেইটো ছাইডত মই আহি গ'লোঁ। এতিয়া তললৈ আপোনালোকে দেখিছে বহুত মানুহ আছে, আৰু এয়া আমাৰ ইয়াত মানুহবোৰ পূজা পাঠ কৰিছে, সেৱা কৰি আছে। এয়া চাই থাকক ধুনীয়াকৈ আৰু এনজয় কৰক।
সো ফাইনালি এতিয়া তললৈ আহিলোঁ এতিয়া এইটো চাইডত গৈ দেখুৱাই দিম আপোনালোকক যে তললৈ কি আছে তললৈ যি বস্তু আছে সকলোবোৰ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব বহুত ভাল লাগিছে তলত আহি আৰু বহুত ভাল লাগিব সো দেৰি নকৰি সো ব্লগ ফটাফট কি আছে চাই লওঁগে আহক তো বন্ধুসকল ইয়াত মানে মন্দিৰবোৰ চব ভাগ কৰা আছে আসলতে মই বিশেষ বেছি নাজানো হ'লেও বাৰু আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে নিজে চাই লওক ইয়াত কি কৰি আছে তাত কি কৰিলে ইয়াত কি কৰিছে আপোনালোকে নিজে সকলোবোৰ চাই লওক মানে যিহেতু মই তো সো ফ্ৰেণ্ডছ ভিডিওটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিলে লগতে বেল আইকনটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব বুলি আশা কৰিছোঁ তো সো ফ্ৰেণ্ডছ